মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক পুনৰবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 2024-25 বৰ্ষত অসমৰ বিভিন্ন জিলাত হৈ যোৱা প্ৰাক চূড়ান্ত মূল্যায়নৰ অসমীয়া বিষয়ৰ ব্যাকৰণৰ এটা ভাগ এটা শব্দত প্ৰকাশ কৰা। কোনখন জিলাৰ প্ৰশ্নকাকতত কি প্ৰশ্ন আহিছিল আৰু ইতিমধ্যে হৈ যোৱা বছৰবোৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কি প্ৰশ্ন আহিছিল তাকো বন্ধনীৰ ভিতৰত উল্লেখ কৰি দিয়া হৈছে। তোমালোকে ভিডিঅ'টো মন দি চাবা হওক। আহা তেনেহ'লে আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই তোমালোক উপকৃত হ'ব পাৰিবা। এনেধৰণৰ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো তোমালোকে চাই থাকিবা বুলি আশা ৰাখিছোঁ। তেন্তে আজিলৈ মই বিদায় লৈছোঁ। ধন্যবাদ।